অসম চৰকাৰলৈ মোৰ আন এটা মুকলি প্ৰশ্ন আপোনালোকে ইমান দেৰিকৈ বানাক্ৰান্ত ৰাইজৰ কাষলৈ গৈছে সহায় কৰিবলৈ কিন্তু সহায় কৰিবলৈ আৰম্ভ কৰোঁতে আপোনালোকে গোটেই গুৱাহাটীখনত পোষ্টাৰ লগাই নিজৰ প্ৰমোচনহে দেখোন বেছিকৈ কৰিছে আৰু যিমানবোৰ আপোনালোকে সাহায্য দিছে সকলোতে বিজেপি ষ্টিকাৰ আপোনালোকে এয়া ৰাইজক নিস্বাৰ্থভাৱে সহায় কৰিছেনে পোষ্টাৰ লগাওঁতে আপোনালোকৰ যিমান পইচা খৰচ হ'ল সেই গোটেই পইচাখিনিয়ে 20 ঘৰমান মানুহক আপোনালোকে জীয়াই তুলিব পাৰিলেহেঁতেন আৰু লগতে পোষ্টাৰ লগাবলৈ আপোনালোকে যিমানখিনি মানুহ ব্যৱহাৰ কৰিছে সেই গোটেই মানুহখিনি যদি বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে কিমান ভাল হ'ব আৰু আপোনালোকে দেখোন কেইদিনমান আগত নিজে নিয়ম উলিয়াইছিলে যে চৰকাৰী ৱালত আৰু খুঁটাত কোনো পোষ্টাৰ লগাব নোৱাৰিব আৰু পোষ্টাৰ লগালে আমি জৰিমনা ভৰিব লাগিব এতিয়া আপোনালোকে লগোৱা পোষ্টাৰ বিলাকৰ কাৰণে জৰিমনা কোনে ভৰিব আপোনালোকে ভৰিবনে মোদী অমিত শ্বাহ এইবিলাকৰ দেখোন এতিয়ালৈকে কোনো খা খবৰ নাই এটা টুইটো নাই ইলেকশ্যন হলে একদম সপ্তাহত 2-3বাৰকৈ আহিব নীলিমে অসমলৈ মোদী অহাৰ দাবী জনাই এখন ছবি আঁকিলে আপোনালোকে সেইখনো মোহাৰি পেলালে এয়া আচলতে শাসন নে শোষণ আপোনালোকে কোৱাৰ দৰে ছবিয়ে যেনেকৈ ৱাল ধ্বংস কৰে তেনেকৈ আপোনালোকৰ অন্ধভক্তবিলাকৰ চিন্তাই কিন্তু গোটেই দেশ ধ্বংস কৰি গৈ আছে যিখন চৰকাৰে ডাঙৰ ডাঙৰ প্ৰতিবাদবোৰ হলে হাজাৰ হাজাৰ লাখ লাখ মানুহ কণ্ট্ৰল কৰিব পাৰে আমি কা আন্দোলনত দেখি আহিছো সেইখন চৰকাৰে আকৌ আমাক কয় যে মোদী আহিলে তেওঁলোকে কণ্ট্ৰল কৰিব নোৱাৰিব উত্তৰাখণ্ড আৰু পঞ্জাৱত বানপানী হওঁতে যে প্ৰধানমন্ত্ৰী দৌৰ মাৰি গৈছিল তাৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ মেনেজ কৰিছিল আপুনি যে নোৱাৰে কাম কৰে 20 টকাৰ কথা কয় 80 টকাৰ এনেকে নহব নহয় আপোনালোকে ভালকৈ কাম কৰক ভালকে কাম কৰিলে আপোনালোকক ৰাইজে নিজে প্ৰমোচন কৰিব আপোনালোকৰ মাজতে দুই এজন এনেকুৱা এমএলএ আছে যিয়ে প্ৰমোচন নোহোৱাকৈ জিকিছে ৰাইজৰ কাম কৰি কালি শিৱসাগৰ দুজন মন্ত্ৰীয়ে কঠীয়া খিচাক লৈ বহুতে তুচ্ছতাচল্য কৰিছে মই কিন্তু তাত এটা পজিটিভ সাইড দেখা পাইছো মন্ত্ৰী দুগৰাকীয়ে কঠীয়া খিচাৰ মাধ্যমেৰে ৰাইজলৈ এটা পজিটিভ বাৰ্তা প্ৰেৰণ কৰিছে যে আপোনালোকে জীৱনটো নতুনকৈ আৰম্ভ কৰক নতুনকৈ খেতি কৰক আমি লগত আছো শিৱসাগৰ যোৰহাট আকৌ আগৰ নিচিনা নোহোৱালৈকে আপোনালোকে নিখুঁতভাৱে কাম কৰক আপোনালোকে কি কৰিব সেয়া মোৰ নজৰতো থাকিব ৰাইজৰ নজৰতো থাকিব গতিকে সাৱধান অসম চৰকাৰলৈ মোৰ আন এটা মুকলি প্ৰশ্ন আপোনালোকে ইমান দেৰিকৈ বানাক্ৰান্ত ৰাইজৰ কাষলৈ গৈছে সহায় কৰিবলৈ কিন্তু সহায় কৰিবলৈ আৰম্ভ কৰোঁতে আপোনালোকে গোটেই গুৱাহাটীখনত পোষ্টাৰ লগাই নিজৰ প্ৰমোচনহে দেখোন বেছিকৈ কৰিছে আৰু যিমানবোৰ আপোনালোকে সাহায্য দিছে সকলোতে বিজেপি ষ্টিকাৰ আপোনালোকে এয়া ৰাইজক নিস্বাৰ্থভাৱে সহায় কৰিছেনে পোষ্টাৰ লগাওঁতে আপোনালোকৰ যিমান পইচা খৰচ হ'ল সেই গোটেই পইচাখিনিয়ে 20 ঘৰমান মানুহক আপোনালোকে জীয়াই তুলিব পাৰিলেহেঁতেন আৰু লগতে পোষ্টাৰ লগাবলৈ আপোনালোকে যিমানখিনি মানুহ ব্যৱহাৰ কৰিছে সেই গোটেই মানুহখিনি যদি বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে কিমান ভাল হ'ব আৰু আপোনালোকে দেখোন কেইদিনমান নিজে নিয়ম উলিয়াইছিলে যে চৰকাৰী ৱালত আৰু খুঁটাত কোনো পোষ্টাৰ লগাব নোৱাৰিব আৰু পোষ্টাৰ লগালে আমি জৰিমনা ভৰিব লাগিব এতিয়া আপোনালোকে লগোৱা পোষ্টাৰ বিলাকৰ কাৰণে জৰিমনা কোনে ভৰিব আপোনালোকে ভৰিবনে মোদী অমিত শ্বাহ এইবিলাকৰ দেখোন এতিয়ালৈকে কোনো খা খবৰ নাই এটা টুইটো নাই ইলেকশ্যন হলে একদম সপ্তাহত 2-3বাৰকৈ আহিব নীলিমে অসমলৈ মোদী অহাৰ দাবী জনাই এখন ছবি আঁকিলে আপোনালোকে সেইখনো মোহাৰি পেলালে এয়া আচলতে শাসন নে শোষণ আপোনালোকে কোৱাৰ দৰে ছবিয়ে যেনেকৈ ৱাল ধ্বংস কৰে তেনেকৈ আপোনালোকৰ অন্ধভক্তবিলাকৰ চিন্তাই কিন্তু গোটেই দেশ ধ্বংস কৰি গৈ আছে যিখন চৰকাৰে ডাঙৰ ডাঙৰ প্ৰতিবাদবোৰ হলে হাজাৰ হাজাৰ লাখ লাখ মানুহ কণ্ট্ৰল কৰিব পাৰে আমি কা আন্দোলনত দেখি আহিছো সেইখন চৰকাৰে আকৌ আমাক কয় যে মোদী আহিলে তেওঁলোকে কণ্ট্ৰল কৰিব নোৱাৰিব উত্তৰাখণ্ড আৰু পঞ্জাৱত বানপানী হওঁতে যে প্ৰধানমন্ত্ৰী দৌৰ মাৰি গৈছিল তাৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ মেনেজ কৰিছিল আপুনি যে নোৱাৰে কাম কৰে 20 টকাৰ কথা কয় 80 টকাৰ এনেকে নহব নহয় আপোনালোকে ভালকৈ কাম কৰক ভালকে কাম কৰিলে আপোনালোকক ৰাইজে নিজে প্ৰমোচন কৰিব আপোনালোকৰ মাজতে দুই এজন এনেকুৱা এমএলএ আছে যিয়ে প্ৰমোচন নোহোৱাকৈ জিকিছে ৰাইজৰ কাম কৰি কালি শিৱসাগৰ দুজন মন্ত্ৰীয়ে কঠীয়া খিচাক লৈ বহুতে তুচ্ছতাচল্য কৰিছে মই কিন্তু তাত এটা পজিটিভ সাইড দেখা পাইছো মন্ত্ৰী দুগৰাকীয়ে কঠীয়া খিচাৰ মাধ্যমেৰে ৰাইজলৈ এটা পজিটিভ বাৰ্তা প্ৰেৰণ কৰিছে যে আপোনালোকে জীৱনটো নতুনকৈ আৰম্ভ কৰক নতুনকৈ খেতি কৰক আমি লগত আছো শিৱসাগৰ যোৰহাট আকৌ আগৰ নিচিনা নোহোৱালৈকে আপোনালোকে নিখুঁতভাৱে কাম কৰক আপোনালোকে কি কৰিব সেয়া মোৰ নজৰতো থাকিব ৰাইজৰ নজৰতো থাকিব গতিকে সাৱধান